পুনৰবাৰ শব্দবোৰৰ মাজত তোমাক বিচাৰি ফুৰিছোঁ। কি কৰিম কোৱা? শব্দবোৰ যেন আজি বৰ জটিল হৈ পৰিছে। তুমি যেন লগা কবিতাৰ সুৰবোৰ যেন সলনি হ'ব ধৰিছে। ইমান দিনে মই বিচাৰি নোপোৱা অলেখ প্ৰশ্নৰ উত্তৰ আনে মোৰ পৰা বিচাৰিব ধৰিছে আজি। কয় বোলে কিহৰ ৰহস্য এয়া, যাক তই শব্দৰ আঁৰত লুকাই ৰাখিছ? কিয় যুঁজি মৰিছ? শব্দবোৰক লৈ কিহৰ প্ৰতিবাদ কৰিছ? কিবা প্ৰাপ্যৰ প্ৰশান্তিৰ বাবেই নে হেৰুৱাৰ অশান্তিৰ বাবেই? কি ৰহস্য কি এই কবিতাৰ? কিয় ইমান গভীৰ প্ৰেমৰ ব্যাখ্যা তোৰ এই কবিতাৰ? কাৰোবাৰ বলীয়া প্ৰেমিক নে প্ৰেমত ঠেকা খোৱাৰ পৰিণতি? কি বুলি উত্তৰ দিম মই, যি উত্তৰ বিচাৰি আজিও হাবাথুৰি খাই ফুৰিছোঁ মই? তথাপি কৈ ৰ'লো, ভাল লাগে মোৰ এনেদৰে শব্দবোৰৰ সৈতে ভালপোৱাৰ ৰংখিনিৰে আঁকি পেলাওঁ মই কবিতাৰ ৰাগী। মন গ'লে তাকেই বুকুত ঢালি নিচাত মাতাল হওঁ অতীতক বিচাৰি, কাৰণ উত্তৰটো যে মাথো তুমি।